হেল্ল' এভৰিৱান, লৈ আহিছোঁ 2024 চনৰ পলিটিকেল চায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াত ফুল মাৰ্কছ দিয়া আছে 80 আৰু 5 মাৰ্ক দিয়া আছে 24। এছামিছ আৰু ইংলিছ দুয়োটা মিডিয়ামেৰে 1 মাৰ্কৰ কুৱেশ্যনখিনি সলিউশ্যন কৰি দিয়া হৈছে, গতিকে চাই লোৱা ভিডিঅ'টো। প্ৰথম কুৱেশ্যনকেইটা দেখাই লৈছোঁ, তাৰপিছত উত্তৰকেইটা দেখাই আছোঁ। প্ৰথম কুৱেশ্যনকেইটা চাই লোৱা। প্ৰথম আছিল ডেছ ইজ ৰিগাৰ্ডেড এজ দি ফাদাৰ অফ পলিটিকেল চায়েন্স। ডেছক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে অভিহিত কৰা হয়। এনসাৰ কেইটা দেখাই আছোঁ অলপ পিছত। কুৱেশ্যন কেইটা প্ৰথম দেখাই লৈছোঁ। তাৰপিছত নেক্সট বি নম্বৰ আছে নেম ওৱান ছাপৰ্টাৰ অফ নেগেটিভ লাইবিলিটি। নকাৰাত্মক স্বতন্ত্ৰতাৰ এজন সমৰ্থকৰ নাম লিখা। তাৰপিছত নেক্সট প্ৰশ্ন আছে মেনশ্যন ওৱান ফিউচাৰ অফ ইকুৱালিটি, সমতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত নেক্সট গিভ ওৱান এক্সাম্পল অফ পলিটিকেল ৰাইট, ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ দিয়া। এনসাৰ কেইটা দেখাই আছোঁ, ধৈৰ্য ধৰা অলপ। তাৰপিছত মেনশ্যন ওৱান ডিফাৰেন্স বিটুইন চিটিজেন এণ্ড এলিয়েন, নাগৰিক আৰু বিদেশীৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা। তাৰপিছত নেক্সট গিভ ওৱান আৰ্গুমেণ্ট ইন ফেভৰ অফ নেশ্যনেল ছেল্ফ ডিটাৰমিনেশ্যন, জাতীয় আত্মনিয়ন্ত্ৰণৰ সপক্ষে এটা যুক্তি দিয়া। এবাৰ উত্তৰকেইটা চাই লোৱা। প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ল এৰিষ্টল। তাৰপিছত দ্বিতীয় নম্বৰ হ'ল জন লক। তাৰপিছত তৃতীয় নম্বৰ এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেক্স ইন ছ'চাইটি, সমতা হৈছে এক ৰাজনৈতিক আৰু নৈতিক আদৰ্শ, সমতাৰ এইটো এটা বৈশিষ্ট্য। তাৰপিছত নেক্সট ডি নম্বৰ উত্তৰ হ'ব দি ৰাইট টু ভোট এণ্ড ইলেক্ট ৰেপ্ৰেজেণ্টেটিভছ, ভোটদানৰ অধিকাৰ। তাৰপিছত নেক্সট ই নম্বৰ উত্তৰ হ'ব দে ইনজয় অল চিভিল এণ্ড পলিটিকেল ৰাইটছ, নাগৰিক অধিকাৰ, নাগৰিকে অধিক আইনী সুৰক্ষা, ৰাজনৈতিক অধিকাৰ আৰু চৰকাৰী সুবিধা লাভ কৰে। কিন্তু যিসকলে মানে নাগৰিক নহয় তেওঁলোকে এই সুবিধাকেইটা লাভ নকৰে, বিদেশীসকলে নকৰে। এইটোৱে হ'ল নাগৰিক আৰু বিদেশীসকলৰ মাজত পাৰ্থক্য। তাৰপিছত নেক্সট এফ নম্বৰ উত্তৰ হ'ব এ ফাণ্ডামেণ্টেল ৰাইট অফ এ পাৰ্চন, এজন ব্যক্তিৰ মৌলিক অধিকাৰ। তাৰপিছত নেক্সট প্ৰশ্ন চাই লোৱা। প্ৰশ্ন 2 মাৰ্কৰ প্ৰশ্ন এইবিলাক আহিছিল। তাৰপিছত নেক্সট 8 মাৰ্কৰ যি 1 মাৰ্কৰ কুৱেশ্যন আছে এইকেইটা সলিউশ্যন কৰি দিম, গতিকে এইকেইটা প্ৰশ্ন আগত দেখাই লৈছোঁ। এবাৰ ডিছকাছ কৰিম আমি 8 মাৰ্কৰ 1 মাৰ্কৰ কুৱেশ্যন কেইটা। ইয়াতে হুৱেন ৱাজ দি ফাৰ্ষ্ট চিটিং অফ দি কনষ্টিটিউটেণ্ট এছেম্বলি ফৰ আনডিভাইডেড ইণ্ডিয়া হেল্ড, অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল। এনসাৰ কেইটা দি আছে অলপ পিছত, আগতে কুৱেশ্যন কেইটা চাই লওঁ। আণ্ডাৰ আৰ্টিকল 32 দি সুপ্ৰিম কোৰ্ট হাই কোৰ্ট কেন ইছ্যু ৰাইট, 32 নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয় নাইবা উচ্চ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। উত্তৰকেইটা দি আছোঁ অলপ পিছত। তাৰপিছত ডেছ ইজ দি হেড অফ দি গভৰ্ণমেণ্ট ইন ইণ্ডিয়া, ডেছ হ'ল ভাৰতবৰ্ষত চৰকাৰৰ মুৰব্বী। তাৰপিছত নেক্সট প্ৰশ্ন ডি নম্বৰ ইন হুইচ ইয়াৰ ৱাজ দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কনষ্টিটিউটেড, ভাৰতবৰ্ষত নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল। তাৰপিছত নেক্সট ই নম্বৰ হু এপইণ্টছ দি জাজ অফ দি সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে। তাৰপিছত ইজ দি ৱৰ্ড ফেডাৰেশ্যন মেনশ্যন ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, যুক্তৰাষ্ট্ৰ শব্দটোৰ ভাৰতীয় সংবিধানত উল্লেখ আছেনে। এইবাৰ উত্তৰকেইটাও চাই লোৱা। প্ৰথমটো এ নম্বৰ উত্তৰ হ'ব 9 ডিচেম্বৰ 1946। তাৰপিছত নেক্সট প্ৰশ্নৰ উত্তৰ হ'ব সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়। তাৰপিছত নেক্সট চি নম্বৰ হ'ব প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী। তাৰপিছত নেক্সট ডি নম্বৰ উত্তৰ হ'ব 15 জানুৱাৰী 1950 অৰ্থাৎ 25 জানুৱাৰী 1950 চন। তাৰপিছত নেক্সট হ'ব ই নম্বৰৰ উত্তৰ হ'ব দি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰপিছত নেক্সট এফ নম্বৰৰ উত্তৰ হ'ব দি ৱৰ্ড ফেডাৰেশ্যন ইজ নট মেনশ্যন ইন দি কনষ্টিটিউশ্যন, যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় সংবিধানত উল্লেখ নাই। এইটো হ'ব উত্তৰ এফ নম্বৰ। তাৰপিছত নেক্সট প্ৰশ্নকেইটা চাই লোৱা। নেক্সট প্ৰশ্নকেইটা এইকেইটা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।